টকমকাৰ জঘন্য কাণ্ডৰ পিছতো শিক্ষা নললে এইবাৰ কলাই গাঁৱত এদল লোকৰ দানৱীয় আচৰণ এজন কিশোৰক নিৰ্দয়ভাৱে প্ৰহাৰ নিমাতী কইনাৰ ভাও জুৰিছে দৰং আৰক্ষীয়ে টকমকাত সংঘটিত কাৰ নোম শিয়ৰি যোৱা জঘন্য হত্যাকাণ্ডই দেশজুৰি আলোড়ন সৃষ্টি কৰিলে ৰাজ্যজুৰি উঠিল প্ৰতিবাদৰ ঢৌ এটাৰ পিছত আনটো নৰপিশাচ আৰক্ষীৰ জালত পৰিল কিন্তু ইমানৰ পিছতো শিক্ষা নললে একাংশ লোকে এইবাৰ এক জঘন্য ঘটনা সংঘটিত হ'ল দৰং জিলাৰ কলাই গাঁৱৰ গৰুবন্ধাত এই দৃশ্যলৈ মন কৰক গৌৰীপুৰৰ এই কিশোৰজন কলাই গাঁৱলৈ আহিছিল এগৰাকী বান্ধৱীক লগ কৰিবলৈ কিন্তু সেয়াই যেন অপৰাধ হ'ল কিশোৰজনৰ বাবে চাওক ৰাজপথত কিশোৰজনক দুই হাত পিছফালে বান্ধি এইকেইটা দানৱৰ নিৰ্দয় আক্ৰমণ চহৰ বুকু কোৰ কিশোৰজনৰ চিঞৰেও হৃদয় কঁপাব পৰা নাই এইকেইটা দানৱৰ এই শিহৰণকাৰী ঘটনাত কোনোমতে নিজৰ প্ৰাণ বচাই গৌৰীপুৰৰ নিজ গৃহত উপস্থিত হৈ এই যুৱকজনে নিউজ লেভৰ কেমেৰাৰ সন্মুখত বৰ্ণনা কৰিলে সেই শিহৰণকাৰী ঘটনাৰ বিষয়ে ভিডিঅ'ৰ আগতে মাৰি লৈছে সিহঁতে ভিডিঅ'ৰ আগতে মাৰিছিলে পুলিচ আহা বুকুত মাৰিছে মুখত মাৰিছে এইফালে চব জেগাতে ঘাঁহ মাৰিছে সেনেকুৱা টাইপৰে আৰু মই কিবা দুখ কৰিছো কিবা কৰিছো মোক পুলিচত দিয়ক পুলিচ নাহালৈকে মোক ইহঁতে মাৰি আছে তাতে দিছো মোৰ নাম বিজয় মোৰ দেউতাৰ নাম হাবুল লয় মই সেনেকৈ কৈছো মোৰ ঘৰ ধুবুৰী ডিষ্ট্ৰিক্ট মই ৰাজবংশী ল'ৰা হওঁ মই গৌৰীপুৰ ঘৰ মই চব কথাই কৈছো মোক কোৱাৰ পিছত সিহঁতে আৰু তাৰ মাৰি আছে আৰু ভিডিঅ' কৰি আছে ভিডিঅ' কৰাৰ পিছত তাৰ অকণমান পিছত পুলিচ আহি কিনে লৈ গ'ল তেওঁলোকে পিছৰ ফালে হাত বডি বান্ধি পেলাই মাৰিছে কিন্তু এই ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতো এই ঘটনাক লৈ কোনো গুৰুত্ব নাই নিৰ্লজ দৰং আৰক্ষীৰ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ তৰি এই ঘটনাৰ তদন্ত কৰাৰ পৰিৱৰ্তে গাপ দিয়াৰহে চেষ্টা কৰিছে যাৰ বাবে এতিয়া গোচৰ তৰিবলৈ আগবাঢ়ি আহিছে দৰঙৰ বিভিন্ন দল সংগঠন গৌৰীপুৰ থানাত এই যুৱকজনৰ পৰিয়ালে গোচৰ দিয়াৰ বিপৰীতে দৰং আৰু গৌৰীপুৰত এই ঘটনাৰ তদন্ত বিচাৰি গোচৰ তৰিছে ক্ৰমে কোচ ৰাজবংশীৰ ৰাজ পৰিয়াল আৰু আক্ৰাছুৱে কোচ ৰাজ পৰিয়ালৰ তৰফৰ পৰা দাবী জনাওঁ যে এই যুৱকজনৰ ন্যায় পাব লাগে যুৱকজনৰ আজি তেওঁ জীৱিকা হেৰুৱাইছে এয়াৰটেলৰ চাকৰি হেৰুৱাই তেওঁ ঘৰত বহি থাকিব লগা হৈছে গতিকে এই ঘটনাৰ লগত জড়িত থকা পংকজ হাজৰিকা আৰু তেওঁৰ দলৰ উদণ্ড যুৱকসকলক এক দৃষ্টান্তমূলক শাস্তি দিব লাগে কেছ ৰেজিষ্টাৰ হ'ব তাৰপিছত মঙলদৈতো কেছ ৰেজিষ্টাৰ হৈছে তাত পিঅ' তাত আছিলে তাত তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছে আৰু তাত দেৰি কৰি একশ্যন ল'ব আৰু আমাৰ ইয়াত আমাৰ যিখিনি কৰিব লগা আছে স্বাভাৱিকতে প্ৰশ্ন হয় টকমকা কাণ্ডৰ প্ৰতিবাদ প্ৰতিক্ৰিয়াবোৰ পানীত পৰিল নেকি কিয় এই ঘটনাৰ পিছতো একাংশ লোকে শিক্ষা নললে নে এইদৰেই ৰাজপথত মৰেল পুলিচগিৰি কৰি এজনৰ পিছত আনজন নিৰীহৰ প্ৰাণ ল'ব এনে একাংশ মৰেল পুলিচে দৰঙৰ পৰা হেমন্ত কুমাৰ বৰুৱা আৰু গৌৰীপুৰৰ পৰা ৰাজীৱ চৌধুৰী নিউজ লাইভ